অ জুন্টি মিনতি নেকি আহা সোমায়া ভিতৰলৈকে আছো নৈ কি হ'ল এনেকে বহি আছ যে কিবা গা চা বেয়া নেকি ভালে কৰিলি তই আহিলি অকলে অকলে এই চিন্তাতে এনেকে বহি আছো কিনো কৰিবি আৰু ঘৰখনত মানুহ এটা নাই নহয় সব আগৰ ৰু ঘৰেহে সোমোৱা ভালেই হ'ল তই আহিলি আহা বহি আছো ইয়াতে বহিয়া তোৰ আকৌ কিহৰ চিন্তা এই কিনো কবি আৰু এইবোৰৰ চিন্তা এফালে ছোৱালীৰ চিন্তা কোনফালে চিন্তা কৰিবি এইজনী আজি বিয়া হোৱা দেখিছই নহয় এই 4 বছৰ হ'লে একো এটা মানে বুজিছ নহয় কি ক'ব বিচাৰিছো এই 4 বছৰ দিনে একো এটা খবৰ নাই কি হ'ব ল'ৰাটোৰ ভৱিষ্যতটো এইজনীয়ে ধ্বংস কৰিবলৈ আহিলে বুজিছ মোৰ চিন্তাই একেবাৰে কি কবি দিনে ৰাতিয়ে শুব নোৱাৰা হৈছো এইবোৰ চিন্তাতে এই 4 বছৰ পাৰ হৈ গ'ল চাচোন কোৰ পুৰানো এইবিলাকক আনিলো ঐ বংশৰ নাম নুমাবলৈ আহিলে এইবিলাকে হে এই ল'ৰাটোৰ পছন্দৰ বুলিহে অকল আনিলো নহলে ইমান ধুনীয়া ধুনীয়া ছোৱালী ইমান হাই ফাই ঘৰৰ ছোৱালী পাইছিলো এই ল'ৰাটো এই আমাৰ এই মূৰটো চুবালে এতিয়া সেই 4 বছৰ দিন হৈ গ'ল সেয়াহে দেখিলি নহয় মানুহৰ যে চিন্তা শক্তি বোলা বস্তু মানিছো আৰু খুৰী কেতিয়া আহিলে এই আপোনাৰ মাতটো শুনিয়ে ওলাই আহিছো ইমান দিন অহা নাই মোৰ মাতটো শুনি বোলো মিনতি খুৰী আহিছে সকলা ভালে আছে ন ভাল তোমাৰ কেনেকুৱা এই অহা নাছিলো মানে মোৰ গাটো বেয়া আছিল নহয় সেই কাৰণেহে অহা নাছিলো বুইছা এহে ওলাই আহিছিলো মই যাওঁৱেই আৰু ৰ'ব চাহ কাপ খাব কিয় নাখাব আকৌ ইমান দিন অহা নাই আজি আহিছে ইমান দিনৰ পিছত চাহ কাপ নোখোৱাকে যায় নেকি ৰ'ব পটককে হ'ব মই বনাই আনোগে বহক দেই চাহ নাখাওঁৱে নেকি এই মাত্ৰ চাহ কাপ খাই পিনি ওলাই আহিছো ঘৰত থাকি এনেই আমনি লাগিছে কাৰণে মই বোলো ওলাই যাওঁ ইয়ালৈকে এবাৰ সেইকাৰণেহে ওলাই আহিলো চাহ নালাগে দিয়া গম পাইছা দেখিলে নাই এজনী ষ্টাইল হা চুলি সোপা বান্ধিবই নোৱাৰে মেলিহে থাকে আমি আজিলৈকে উৰণিয়ে খোৱা নাই তাই আকৌ ষ্টাইলটো দেখিলি নাই হা কি কবি আৰু এইবোৰহে এফালে ঘৰৰ চিন্তা কি কবি আৰু এই ছোৱালীজনী যে উলিয়াই দিলো যি ঘৰলৈ খাই মাৰিছে ছোৱালীজনী এসাঁজ ভাত ভালকৈ খাবলৈ পোৱা নাই জানিছনে শহুৱে শাহুকেইটা এনেকুৱা অত্যাচাৰী ৰাইকক সেইকেইটা আজি বোলে এইটো খাওঁ আজি বোলে এইটো খাওঁ এইটোহে নাখাওঁ এইটোহে কৰোঁ কিমান কৰিব কচোন তাইতো আজিলৈকে একো এটা কৰিয়ে পোৱা নাই আৰু মুখৰ আগেদি মোক সেইদিনাখন আপত্তি কৰিছে বোলে আপোনাৰ ছোৱালীয়ে নিয়ম নীতি নামানে এই চোৱা হ'লে নিয়ম নীতি নামানে আপোনাৰ ছোৱালীয়ে বোলে এই ডাঙৰৰ আগত উৰণিখন নলয় কুৰ্তি চুৰিদাৰ পিন্ধিহে থাকে সেইবোৰ মোক আপত্তি কৰিছে সেইখিনি আপোনালোকে বুজাই বহাই লওক আকৌ আজিকালিৰ যুগ আজিকালি সময়ৰ ছোৱালী তাই তহঁতৰ মাম্পীয়ে জানো পাৰিব হয়নে নহয় কচোন আজিকালি যুগৰ লগত মিলি চলিব পাৰিব লাগিব কমি সিহঁতৰ ওচৰতে মোৰ ছোৱালীক দুখিলে নহ'ব নহয় ইমান ভাল সংস্কাৰ মই দি পঠিয়াইছোঁ তাই জানো বেয়া কৰিব ভাবচোন তই জানো নহয় তাইৰ কথা কিমান ভাল সংস্কাৰ মই দি পঠাইছোঁ কচোন তই হে কি কবি আৰু তাইৰ ফুটা কপাল লগতে মোৰো কপালখন ফুটা বুজিছনে আৰু এই মতাটো গিৰিয়েকটো একো এটা ক'ব নোৱাৰে মানুহজনীৰ ফালে অকল মানে এই মাংসৰ ভয়ত পেপুৱা লাগি থাকে কি যে হ'ব আৰু ছোৱালীজনী মোৰতো নিজেই খালোঁ বুজিছ সেইখন ঘৰলৈ উলিয়াই দি পিনি নিজেই নিজৰ মূৰটো চবোৱা নিচিনা লাগিছে কোনফালে চিন্তা কৰিবি এফালে এইজনী দেখিছ নহয় কমি এই 4 বছৰ দিনে কমি কি বুলি ক'ম আৰু মোৰ মুখত নোলাইছে এইবিলাক শব্দ চিন্তাত কোনফালে কি চিন্তা কৰিবি তই কচোন মিনতি একদম মোৰ মাথাই কাম নকৰা হৈ গৈছেগৈ গম পাইছনে এইবোৰৰ ঘৰৰ পৰা খেদি দিওঁ লাগি যায়গৈ এফালে ছোৱালীজনীৰ এই চিন্তা ঘৰলৈ লৈ আহুনি তাকেই ভাবিছোঁ এখন ঘৰত মিলিব পৰা নাই খাব পৰা নাই মিলিব কেনেকৈ সিহঁতে যদি মৰমেই নকৰে মৰম দিব লাগিব তেতিয়াহে হ'ব তোক মই এইখিনিতে কথা এষাৰ কওঁ বেয়া নাপাবি দেই কথাটো হ'ল তই যে এতিয়া তোৰ বোৱাৰীৰ কথা ক'লি আৰু মই আহিলেই দেখোন তোৰ বোৱাৰীৰ কথা বদনামে গাই থাকোঁ তাইকচোন কেনেকৈ ব্যৱহাৰ কৰ মই দেখোঁ গম পাইছনে তোক এতিয়া ক'বলৈও বেয়া লাগিছে বেয়া পালেও পাবি তথাপিও নোকোৱাকৈও নোৱাৰিছোঁ তই যিখিনি ব্যৱহাৰ কৰিছ তোৰ বোৱাৰীজনী সেইখিনিৰ ওপৰত তোৰ একো গাত নালাগে কিন্তু তোৰ ছোৱালীয়ে আজি সেইখন ঘৰত কষ্ট পাইছে কাৰণে তোৰ গাত লাগিছে প্ৰথমে তই নিজেই ভাবচোন তই তোৰ বোৱাৰীজনীক ভালকৈ ব্যৱহাৰ কৰিবলৈ শিকচোন তই যে শাহুৰ হৈ থাক মা হ'বলৈ শিকচোন এই শাহু শব্দটো আঁতৰাই দেচোন মনৰ পৰা মগজুৰ পৰা এই শাহু মই যে এজনী শাহু সেইটো নাভাবিবিচোন মা হিচাপে থাকিবলৈ ল
তাই মাক হিচাপে থাক, তই শাহু হিচাপে নহবি। তেতিয়াহ'লে তই নিজৰ ছোৱালীজনী যে তাত যে কষ্ট পাইছে বুলি ভাবি তই মনত কষ্ট পাইছ, তো বোৱাৰীজনীয়ে কষ্ট পাইছে বুলি ভাবিলে তাই মাকৰ মনত কষ্ট নাপাব জানো? একেই এখন ঘৰৰ পৰা ছোৱালীজনী তই এখন ঘৰলৈ তোৰজনী উলিয়াই দিলি, আন এখন ঘৰ ছোৱালীজনী তোৰ ঘৰত আহি সোমালে। তেতিয়াহ'লে সমানকৈ কথাবোৰ ভাবিবিচোন। তই আজি বোৱাৰীক এইখিনি যে কৰিছ, তোৰ ছোৱালীৰ লগত সেইখিনি হোৱাৰ কাৰণে তই বেয়া পাইছ, কিন্তু তোৰ বোৱাৰীৰ লগত যিখিনি কৰিছ সেইখিনি ক'ত যাব কচোন তই? গতিকে নিজে অকণমান শুধৰিবলৈ শিক, গম পাইছনে? চিন্তাধাৰাবোৰ সকলোৰে কাৰণে সমপৰ্যায়ৰ কৰিবলৈ শিক। বেয়া নাপাবি দেই কোৱাৰ কাৰণে, মই কিন্তু মুখত কোৱা মানুহ। আৰু মা, আপোনাক কথা এটা কওঁ শুনক। আপুনি যে খুৰীৰ আগত মোৰ কথা ক'লে, আহিলে কেৱল এনেকৈ মোৰ কথা কোৱা মানে ঘৰখনৰ কথা কোৱা। মই আপোনালোকৰ ঘৰৰ এটা অংশ নহয় জানো? বিয়া সোমোৱাৰ পিছৰৰ পৰা মই এইখন ঘৰৰ অংশ। গতিকে মোৰ কথা কোৱা মানে এই ঘৰখনৰে বদনাম কৰা। তেতিয়াহ'লে কোনোবা আহিলে মোৰ কথা কিয় এনেকৈ কয়? আৰু মইনো এনেকুৱা কি জগৰ লগালোঁ কওকচোন? আৰু কি ক'লে 4 বছৰে? আচলতে আমিহে ভবা নাই মা, আপুনি যিটো বিষয়ে খুৰীৰ লগত কথা পাতিছিল সেই কথা আমি ভবাহে নাই। কাৰণ আমি এতিয়াই সেয়াৰ কাৰণে প্ৰিপেয়াৰে নহয়। সেইটো কোনো সৰু কথা নহয় মা। তাৰ বাবে হাজাৰ লাখ পইচা লাগিব। আজিকালি আপোনালোকে সময়খিনি দেখিছে, যুগটো দেখিছে কেনেকুৱা। এটকা পইচাৰ কাৰণে মানুহে হাহাকাৰ। আৰু মই কিবা এটা ভালকৈ এষ্টাব্লিছ হৈ ল'ম ভাবিহে আমি একো এটা প্লেন কৰা নাই। সেইবুলি আপুনি আনৰ আগত এনেকৈ কৰি ফুৰিছে যে, বোৱাৰীৰ বদনাম গাই ফুৰিছে এনেকৈ। মোৰ কোনো কমি নাই, কিন্তু আমি ভবাহে নাই। আপোনাৰ আগত এইবিলাক কথা ক'ব নালাগে যদিও ক'বলৈ বাধ্য হৈছোঁ। যি মানুহ আহে আপুনি সকলোৰে আগত কেৱল মোৰ এনেকৈয়ে বদনাম গায়। আমি ভবা নাই মা, আমি প্লেনিং কৰা নাই এতিয়ালৈকে। কাৰণ আমাৰ হাতত পইচা লাগিব। পইচা আৰু 1 টকা 2 টকা পইচা নহয় মা, আমি প্ৰিপেয়াৰ হ'ব লাগিব। আমাৰ ভৱিষ্যতৰ কথা আছে। ভৱিষ্যতটো আমি নিজেই চম্ভালিব পাৰিম নে নাই সেইটো আমিহে জানিম। গতিকে বেলেগৰ আগত ক'লেই জানিবা আপুনি, তেওঁলোকে আমাক জানো কিবা এটা কৰি দিবহি? আমিয়েতো আমাৰ ভৱিষ্যতৰ কাৰণে ভাবি ল'ব লাগিব। এইবিলাক চিন্তাধাৰাবিলাক অকণমান সলনি কৰক মা। আজিকালি এনেকুৱা নহয়। ছোৱালী এজনী বিয়া হৈ আহিলে বুলিয়ে যে লগালগ আপোনাৰ ঘৰৰ বংশৰ সন্তান দিব লাগিব, সেইটো কোনোবা কথা হ'ল নেকি? মানুহৰ কিয় এনেকুৱা চিন্তাধাৰা? অলপ দিন ছোৱালীজনী ৰৈ দিলেই, অলপ দিন একো নাভাবিলেই সকলোৱে যেনেকৈ ভাবিলেও কিবা প্ৰব্লেম আছে নেকি, তাই কিবা হেৰি আছে নেকি? আৰে আমিতো প্ৰিপেয়াৰ হ'ব লাগিব। সেইটো কথা আপোনালোকে জানো এবাৰ চিন্তা কৰিছে? গতিকে মই চিন্তাধাৰাবোৰ সলনি কৰক। আৰু এনেকুৱা কথা, এইটো কথাক লৈ বুলিয়ে নহয়, নিজৰ ঘৰৰ কথা, বিশেষকৈ আপোনাৰ বোৱাৰীজনীৰ কথা, মোৰ কথা এনেকৈ বেলেগৰ আগত পাতি নাথাকিব। আজি ভণ্টিৰ কাৰণে আপুনি যে দুখ কৰি আছে, তেতিয়াহ'লে মইতো আপোনাৰ ঘৰৰ ছোৱালী, এজনী ছোৱালী আপুনি উলিয়াই দিছে, আন এঘৰৰ পৰা এজনী ছোৱালী মই আপোনালোকৰ ঘৰত আহিছোঁ। তেতিয়াহ'লে একেইটো কথা, ভণ্টি আজি সেইখিনি কষ্ট পাই আছে কাৰণে আপোনাৰ দুখ লাগিছে, কিন্তু আপুনি মোৰ লগত যিখিনি কৰি আছে সেইখিনিৰ কাৰণে কোনে দুখ কৰিব? মইতো মোৰ মাক সেইখিনি ক'বও নোৱাৰোঁ, কাৰণ মোৰ মায়ে কষ্ট পাব সেইবিলাক ক'লে। মই কাকোৱেই এইবিলাক শ্বেয়াৰ নকৰোঁ, কিন্তু আজি আপোনাক মই ক'বলৈ বাধ্য। এইবিলাক চিন্তাধাৰা সলনি কৰক মা। আপোনাক মই হাতযোৰ কৰিছোঁ। সময় সলনি হ'ল, সময়ৰ লগত আগবাঢ়িবলৈ শিকক।